গুড মৰ্ণিং এভৰিৱান। কি খবৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক তাকে বিচাৰিছোঁ। ৰাতিপুৱাৰ পৰা বৰষুণৰ বতৰ আমাৰ নগাঁও জিলা ডিষ্ট্ৰিক্টত। এয়া দেখিছেনে বাৰু, পখিলাবোৰ ইমান ধুনীয়াকৈ ফুলত খেলি আছে। আজি বিশেষ এটাৰ কাৰণে মিনি ব্লগ এটা বনালোঁ, যিহেতুকে আজি মই মা ঘৰলৈ যাম বুলি আছোঁ বিশেষ এটাৰ কাৰণে। তো ভাবিছোঁ স্মৃতি হিচাপে ৰাখি থওঁ, আৰু বতৰো তেনেও বেয়া, আৰু এয়া ঘৰলৈ গৈ আছোঁ আজি মা ঘৰলৈ আমি। এই বৰষুণৰ বতৰনো মা ঘৰলৈ কেলৈ গ'লোঁ বাৰু, স্কিপ নকৰাকৈ চাব শেষলৈকে। আমি মা ঘৰলৈ অহাৰ কাৰণটো কি জানেনে বাৰু? এয়া আছিল আমাৰ গাঁৱৰ নামঘৰত আছিল আজি আই সকাম। তো আই সকামৰ কাৰণে ৰাতিপুৱাই মায়ে ফোন কৰিলে যে তোমালোকে ঘৰতে যদি ফ্ৰী আছা একো নাই, আহা, শৰাই এখন আগবঢ়াইছোঁ, সকলোৱে আশীৰ্বাদ এটা ল'বলৈ আহা। আই পূজা যিহেতুকে ডাঙৰ পূজা হয় বছৰকত, আৰু বেমাৰ আজাৰবোৰ নহওক বুলিকে আমি শৰাই এখন আগবঢ়াই দিলোঁ। তাৰ বাবে ৰাতিপুৱা আহিব লগা হয় বৰষুণ বতৰটো। তো পাছবেলা আমাৰ ফালে বৰষুণ শেষ হৈ গ'ল, কাৰণ পাছবেলা ইমান গৰম পৰিছে। ৰাতিপুৱা বৰষুণ পৰাৰ বাবে পাছবেলা ইমান গৰম। তো আই পূজা সামৰণি হৈ গৈছে কাৰণে ইয়াৰ মাহ প্ৰসাদবোৰ এতিয়া উঠাব, সকলোবোৰ ভাঙিব। আৰু এটাৰ কাৰণ হ'ল, যিহেতুকে আমি অহাৰ কাৰণটো, আমাৰ মামাৰ এসপ্তাহমান ধৰি বেমাৰত পৰি আছিল। তো দেখাইছে হ'লেও ভাল পোৱা নাছিলে। যোৱা ৰাতিৰ পৰা অলপ বেছি হৈ যোৱাৰ বাবে ৰাতিপুৱাই হস্পিটালত লৈ যাব লগা হ'ল। আমি আহি লগে নাপালোঁ, ইমাৰ্জেঞ্চি হ'ল কাৰণে লৈ গ'ল। আমি অহাৰ সেইটো এটাও কাৰণ আছিলে, কিন্তু নহ'লগৈ। তো এয়া নামঘৰত আমাৰ প্ৰসাদ বিতৰণৰ ব্যৱস্থা হৈ গৈছে, আৰু এতিয়া আই সকামৰ নাও উটাবলৈ যাব গোপিনীসকলে। সেইখিনিলৈকে আমি দেখাবলৈ নাযাওঁ, আৰু এয়া আই লৈ যাব উটাবলৈ। আজি বিদায় দিব আয়ক। যিমান যি বেমাৰ আজাৰ আছে সকলোবোৰ আয়ে যাতে লৈ যায় আমাৰ, আৰু সেইখিনি যাতে বেমাৰবোৰ নাহে সকলোৰে, আৰু মামাও সোনকালে সুস্থ হওক আৰু প্ৰাৰ্থনা কৰিলোঁ। আৰু এয়া আজি বিদায়ৰ মুহূৰ্ত, আয়ক আজি বিদায় দিছে। ভিডিঅ'টো এইখিনিতে স্কিপ কৰিম, সকলোৱে ছাপোৰ্ট কৰি সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। বাই বাই।